আজি মই এই চাদৰখনত থোপা গাঠিব লৈছোঁ। মই লৈছোঁ দুটা এংকৰ গুলি, এইটো পিংক কালাৰ, এইটো গল্ডেন কালাৰ। মই ওপৰত তেনেকৈ একো দি লোৱা নাই। আপোনালোকৰ যদি হেৰি হয় গধুৰ বস্তু এটা দি ল'ব, চাদৰখনৰ ওপৰতে দি ল'ব, নহ'লে চাদৰখন মানে এনেকৈ আহি যায়, বেয়া হৈ যায়। গাৰু বা কিতাপ গধুৰ এখন দি ল'ব পাৰে। ইয়াত দুটা গাঁঠি মাৰিছোঁ। এতিয়া পিংক কালাৰৰ সূতাখিনি লৈছোঁ, ইয়াত তেনেকৈ ৰাখিছোঁ। ইয়াতো মই দুটাই গাঁঠি দিছোঁ। গাঁঠিকেইটা আপোনালোকে টাইটকৈ দিব। সূতাখিনি বহুত পিছল হয়, সেইটো কাৰণে এৰি যোৱা চান্স থাকিব পাৰে। ইয়াত মই 3টা দিম। ইয়াত মই 3টা দিছোঁ। এতিয়া মাজৰ ফালে ইফালে দেখিছেনে, ইয়াতে মই সোমোৱাই দিম। এতিয়া ইয়াত ওলালে। এতিয়া ইয়াৰে জোখ মিলাই মই কাটি দিম। এইটো দেখিছেনে?